আপুনি জানেনে মানুহৰ শৰীৰত ৰক্তচাপ কিমান থাকিলে স্বাভাৱিক বুলি কোৱা হয়? পিঁয়াজ কাটিলে চকুৰে পানী ওলায় কিয়? ভাৰতৰ কোনখন ৰাজ্যত কেন্দ্ৰীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান আছে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহে 1 মিনিটত কিমান বাৰ উশাহ ল'ব পাৰে? অপশ্যনসমূহ হৈছে ক 10ৰ পৰা 20 বাৰ, খ 16ৰ পৰা 18 বাৰ, গ 12ৰ পৰা 16 বাৰ, ঘ 20ৰ পৰা 30 বাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 16ৰ পৰা 18 বাৰ। মানুহে 1 মিনিটত 16ৰ পৰা 18 বাৰ উশাহ ল'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ আটাইতকৈ ডাঙৰ কোষ কোনটো? অপশ্যনসমূহ হৈছে ক প্লীহা, খ ছাল, গ যকৃত, ঘ ডিম্বাণু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডিম্বাণু। মানুহৰ আটাইতকৈ ডাঙৰ কোষটো হৈছে ডিম্বাণু। পৰৱৰ্তী প্ৰশ্নটো হৈছে পকা বিলাহীৰ ৰঙা ৰং হোৱাৰ কাৰণ কি? অপশ্যনসমূহ হৈছে ক লাইকোপিন, খ হৰমন, গ ক্লৰ'ফিল, ঘ ভিটামিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক লাইকোপিন। পকা বিলাহীৰ ৰঙা ৰং হোৱাৰ কাৰণটো হৈছে লাইকোপিন। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি পৰিমাণে ক'লা নিমখ পোৱা যায়? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ জাপান, ঘ ইংলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰত। ভাৰত দেশত আটাইতকৈ বেছি পৰিমাণে ক'লা নিমখ পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰতিদিনে ৰাতিপুৱা এটা কৈ লং খালে কি হয়? অপশ্যনসমূহ হৈছে ক কিডনিৰ সমস্যা হয়, খ মূৰৰ বিষ হয়, গ হজম বৃদ্ধি হয়, ঘ মানসিক চিন্তা কমে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হজম বৃদ্ধি হয়। প্ৰতিদিনে ৰাতিপুৱা এটা কৈ লং খালে হজম বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কলত কোনটো খনিজ পদাৰ্থ পোৱা যায়? অপশ্যনসমূহ হৈছে ক পটাছিয়াম, খ কেলছিয়াম, গ আইৰণ, ঘ ছ'ডিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পটাছিয়াম। কলত পটাছিয়াম খনিজ পদাৰ্থ পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো আহাৰত সৰ্বাধিক কেলছিয়াম পোৱা যায়? অপশ্যনসমূহ হৈছে ক পানী, খ ভাত, গ চাহ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাখীৰ। গাখীৰত সৰ্বাধিক কেলছিয়াম পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ দেহত বেছিভাগ শক্তি কিহৰ পৰা পোৱা যায়? অপশ্যনসমূহ হৈছে ক পটাছিয়াম, খ আইৰণ, গ কাৰ্বহাইড্ৰেট, ঘ কেলছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কাৰ্বহাইড্ৰেট। মানুহৰ দেহত বেছিভাগ শক্তি কাৰ্বহাইড্ৰেটৰ পৰা পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ দেহত ৰক্ত চলাচল নিয়ন্ত্ৰণ কোনটো অংগ কৰে? অপশ্যনসমূহ হৈছে ক হাঁওফাঁও, খ হাৰ্ট, গ লিভাৰ, ঘ পাকস্থলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাৰ্ট। মানুহৰ দেহত ৰক্ত চলাচল নিয়ন্ত্ৰণ হাৰ্টে কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত ৰক্তচাপ কিমান থাকিলে স্বাভাৱিক বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক 30ৰ পৰা 50, খ 100ৰ পৰা 70, গ 120ৰ পৰা 80, ঘ 150ৰ পৰা 90।
ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ 20 পৰা 80। মানুহৰ শৰীৰত ৰক্তচাপ 20 পৰা 80 থাকিলে স্বাভাৱিক বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কৰোনা বেমাৰে কোনটো অংগক বেছি আক্ৰমণ কৰে? অপশ্যনসমূহ হৈছে ক হাঁওফাঁও, খ কিডনী, গ লিভাৰ, ঘ হৃদপিণ্ড। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক হাঁওফাঁও। কৰোনা বেমাৰে হাঁওফাঁওক বেছি আক্ৰমণ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মধুৰিআম খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক হাৰ্টৰ, খ কেঞ্চাৰ, গ কিডনীৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। মধুৰিআম খালে শৰীৰৰ ডায়েবেটিছ বেমাৰ ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যনসমূহ হৈছে ক 5খন, খ 8খন, গ 7খন, ঘ 9খন। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ 7খন। অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে তেজত কিহৰ পৰিমাণ কমি গ'লে শৰীৰত অতিৰিক্ত ঘাম হয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ চেনি, গ কেলচিয়াম, ঘ পটাছিয়াম। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক নিমখ। তেজত নিমখৰ পৰিমাণ কমি গ'লে শৰীৰত অতিৰিক্ত ঘাম হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পিঁয়াজ কাটিলে চকুৰে পানী ওলায় কিয়? অপশ্যনসমূহ হৈছে ক এমোনিয়াৰ বাবে, খ মেগনেছিয়ামৰ বাবে, গ পটাছিয়ামৰ বাবে, ঘ ছালফাৰৰ বাবে। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ ছালফাৰৰ বাবে। পিঁয়াজ কাটিলে চকুৰে পানী ওলোৱাৰ কাৰণটো হৈছে ছালফাৰৰ বাবে। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অপশ্যনসমূহ হৈছে ক কাৰ্বি আংলং, খ তিনিচুকীয়া, গ নলবাৰী, ঘ কামৰূপ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক কাৰ্বি আংলং। অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ মূৰত কিমানটা হাড় আছে? অপশ্যনসমূহ হৈছে ক 7টা, খ 15টা, গ 22টা, ঘ 26টা। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ 22টা। মানুহৰ মূৰত 22টা হাড় আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছি নিমখ খালে কোনটো বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক থাইৰয়ড, খ কেঞ্চাৰ, গ হৃদৰোগ, ঘ আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন গ হৃদৰোগ। বেছি নিমখ খালে হৃদৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পিঁয়াজ খালে মানুহৰ শৰীৰৰ কোনটো বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কেঞ্চাৰ, গ ডায়েবেটিছ, ঘ পাইলছ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক হৃদৰোগ। পিঁয়াজ খালে মানুহৰ শৰীৰৰ হৃদ বেমাৰ দ্ৰুত কমি যায়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত কেন্দ্ৰীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান আছে? অপশ্যনসমূহ হৈছে ক উত্তৰাঞ্চল, খ হাৰিয়ানা, গ পশ্চিম বংগ, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ঘ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ নামৰ ৰাজ্যত কেন্দ্ৰীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান আছে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।